তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল কাটৰা ব্লগছ। আজি আমি মাছ ধৰিব আহিছো গাইস। আমি পুখুৰী খিচি মাছ ধৰিম। মাছত আজ কি পাম, শ'ল, মাগুৰ, শিঙি, কৈ সকলোবোৰ মাছ পাম, আপোনালোকক দেখাম। মোৰ লগত আছে এইটো দাদাৰ লগত আছে এইটো দিগন্ত। হাই দোস্ত, আজি কি মজা লাগিব গাইস। মই মানে ঘৰত থাকো ন, আজি 2 বছৰমান হ'ল মই মাছ ধৰিব পৰা নাই। চ' আজি মাছ ধৰি আপোনালোকক সকলোবিলাক দেখাম, আপোনালোকে চাই থাকিব। আৰু যদি ভিডিঅ' চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। চাই থাকক গাইছ, কি মজা লাগিব গাইছ, মজা। আপোনালোকে চাই থাকক না গাইছ, বহুত মজা লাগিব গাইছ। চাই থাকক। এইফালে পুখুৰী সিঁচে দাদা, এতিয়া পুখুৰী এইটো আমাৰ এইটো পুখুৰী সিঁচি আছে। তো পানী খতম হ'ব, তো আমি মাছ ধৰিম গাইছ, মজা লাগিব গাইছ। আজি আপোনালোকে চাই থাকক না, কি ধুনীয়া মাথা মুণ্ড। আপোনালোকে চাই থাকিব গাইছ, চাই থাকক ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব গাইছ। আজি মই ফাৰ্ষ্ট টাইম OnePlus-এৰে ভিডিঅ' বনাইছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে ক'ব আৰু গাইছ। যদি OnePlus-এৰে যদি ভিডিঅ' বনালে ভাল পায় তেন্তে কৈ দিব গাইছ। চাই থাকক ভিডিঅ'টো। এই গাইছ, মই চকত চাওক না, আজি চাঙৰ ওপৰত গাইছ, চাঙৰ ওপৰত এইটো চাঙৰ ওপৰত আছো। এইটো বৰ মাক আছে, এইটো চাই লওক গাইছ। আৰু এইটো চাওক, মই চাঙৰ ওপৰত মাটিৰ পৰা কিমান ওপৰত আছো চাওক না গাইছ। চাৰু চাইডে এনে বকি আছে গাইছ, একদম ফালতু গাইছ, একদম কান্দা গাইছ। চাই লওক না, আৰে চাওক না, চাৰু চাইডে চাওক, চাৰু চাইডে পানী এইফালে পুখুৰী, সকলোবোৰ পুখুৰী চাওক। আৰু এইফালে আছে বেহাৰ, এইটো বেহাৰ, এইবিলাক বেহাৰ গাইছ। সৰিয়হ গাইছ, সৰিয়হ চাওক। লোকেল খেতি, লোকেল ৰঙালাও খেতি গাইছ। পুখুৰী পাৰত এইটো পুখুৰী সিঁচি আছোঁ আমি। ইয়াত মেচিন লাগি থৈছে, আপোনালোকক দেখাম মেচিন। আপোনালোকে মেচিনটো চাই ল'ব গাইছ। এই গাইছ, এয়া মেচিন পানী মাৰি আছে গাইছ। চাওক, ইফালে পাইপ আহি আছে, পাইপেৰে পানী আহি আছে, ইফালে ওলাই গৈ আছে, ইফালে পানী গৈছে। চাওক গাইছ, ইফালে পানী গৈ আছে। এইটো সিঁচা হ'ব আৰু অলপ দেৰি পাছত। আপোনালোকে কেনেকৈ মাছ ধৰে সকলোবিলাক দেখাম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাব। চাওক গাইছ, এই গাইছ, গাঁৱলীয়া পৰিৱেশটো চাওক না একবাৰ। পুখুৰীত কি ধুনীয়াকৈ হাঁহ চৰি আছে, এইফালে বেলি ডুব যাওঁ হৈ আছে। গাঁৱৰ পৰিৱেশটো একবাৰ চাওক গাইছ, ইমান ধুনীয়া।
চাওকচোন গাইজ তো এই গাইজ এইটো হৈছে মাছ থোৱা ভঁৰাল মানে মাছবিলাক পালে ইয়াতে ভৰাই ভৰাই থৈ দিওঁ যাতে মাছবিলাক মৰি নাযায় তাৰ বাবে এনেকৈ ৰখা হয় চাই দিয়ক গাইজ এই গাইজ এইটো হৈছে বৰালি মাছ গাইজ এইটোৱে ডাঙৰ ভিতৰত এইটোৱে গাইজ চাই দিয়ক না গাইজ লাভৰ মূৰে একো নাই একোটা মাছো নাই কাম নাই এটা মাছো নাই একদম এনেই দিনটো এনেই খতি থাকিলোঁ সেই কাম বন নাই আৰু চাগে পানীয়ে খতম হোৱা নাই দেখিছেনে এই ৰাতিপুৱা 8টা বজাৰ পৰা মেচিন লগাইছে এতিয়ালৈ পানীয়ে খতম হোৱা নাই কাম নাই একো কাম নাই লাভ নাই গম পালোঁ আজি তো এই গাছ ফাইনেলি আমি মাছ ধৰা ক্লিয়াৰ কৰি দিলোঁ পানীখিনি খতম কৰিব নোৱাৰিলোঁ তো ধৰিলোঁ যিমান আছিলে গোটেই ধৰিলোঁ কি মাছ পাইছোঁ কি পাইছোঁ সকলোবোৰ দেখাই আছোঁ গাইছ চাই থাকক এইকেইটাই মাছ আৰু ইয়াতকৈ মাছ নাই আৰু গোটেই পানী ধৰিবই নলোঁ সেইকেইটা পালোঁ ধলোঁ মেলি চালখন মেলি ফিনিচিং টাইমত এইকেইটা মাছে পালোঁ ইমান কষ্ট কৰি এই গাছ চাওক সেইকেইটাই মাছ পালোঁ বৰালি পালোঁ কেইটামান আৰু চব জীয়াল মাছ গাইছ কৱাই গৰৈ একোৱেই নাই চব লোকেল চাওক গাইছ